পানী বাঢ়ি নদীৰ গড়াৰ ওপৰত বাগৰি গৈছে। প্ৰিয় দৰ্শক বন্ধু, আজি আপোনালোকক একো নকওঁ, অনলি ফৰ দেখাম আৰু দেখাম। আপোনালোকে নিজে অনুমান কৰি ল'ব আৰু আয়ত্ব কৰি ল'ব বিশ্বনাথ ঘাট পানপুৰ মথাউৰি আৰু নদীৰ গড়াৰ দৃশ্য। বন্ধুসকল, এইখিনিতে নোকোৱাকৈ থাকিব নোৱাৰিলো। পানী বাঢ়ি নদীৰ গড়াৰ ওপৰত বাগৰি গৈছে। সম্পূৰ্ণ অঞ্চল পানী বাঢ়ি গৈ নদীৰ গড়াৰ ওপৰেৰে পানী বাগৰি গৈছে। নদীৰ গড়াৰ ওপৰত জিঅ' বেগ বান্ধ। ইয়াত যদি গৰাখহনীয়া আৰম্ভ কৰি দিয়ে তেতিয়াহ'লে ৰোধ কৰিব নোৱাৰি, কাৰণ ইয়াত জিঅ' বেগৰ মাটি ভৰাই গৰাখহনীয়া ৰোধ কৰিব নোৱাৰে, অসম্ভৱ। কিয়নো পানী ভৰি গৈছে আৰু ইয়াত মথাউৰি এই ঠাইডোখৰ যিহেতু অলপ ওখ আছে, ইয়াত নদীৰ গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে শ্ৰমিকে কাম কৰি আছে। দেখা পাইছে এনেদৰে কাম কৰিছে, জিঅ' বেগ পেলাই আছে নদীত গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে। আৰু এই ঠাইডোখৰ যিহেতু নদীৰ গড়াৰ ওপৰেৰে পানী বাগৰি গৈ আছে, যিহেতু পানী বাঢ়িছে, যিহেতু বাগৰি গৈ আছে, আৰু যদি ইয়াত গৰাখহনীয়া আৰম্ভ হৈ যায়, অসম্ভৱ ৰোধ কৰা আৰু কাম কৰা অসম্ভৱ। কিয়নো দেখা পাইছে সম্পূৰ্ণ অঞ্চল পানী, আৰু এই নিচেই কাষত আপুনি জংঘল বা হাবি দেখা পাইছে নহয়। এয়া হৈছে বিশ্বনাথ ঘাট পানপুৰ মথাউৰিৰ যিটো পেট, সেই পেটটো হয়। এয়া চাই লওক। এই ক্ষেত্ৰত আপোনালোক নোকোৱাকৈ থাকিব নোৱাৰিলে, এবাৰ ভালদৰে চাই লওক দূৰৰ পৰা।